নমস্কাৰ সকলোকে। আপোনালোকে নিশ্চয় জানে যে উজনি অসমৰ আমাৰ তিনিখনকৈ জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট বৰ্তমান বানৰ কবলত বৰ বেয়াকৈ পৰিছে। গতিকে আমি কেইজনমান বন্ধুৰ সৈতে মিলি কিছু বান সাহায্য অৰ্থাৎ তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান যি পাৰোঁ দিবলৈ বুলি ওলাইছোঁ। প্ৰথমে সেইসকল বন্ধু বান্ধৱীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ সহযোগিতাত আজি এই কাৰ্যসূচীটো সফল হ'বলৈ গৈ আছে। তেওঁলোকে আমি বান সাহায্য প্ৰদান কৰিবলৈ যাবলৈ ওলাইছোঁ বুলি কোৱাৰ লগে লগে নিস্বাৰ্থভাৱে তেওঁলোকে যি পাৰিছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে আমাক প্ৰদান কৰিছে। আৰু আমি যিটো অঞ্চললৈ গৈ আছোঁ খুবেই এটা ভিতৰুৱা অঞ্চল, য'ত আজিলৈকে বান সাহায্য পোৱা নাই বুলি ক'লেও বেয়া নহয়। গতিকে সেই অঞ্চলতো যিহেতু কাৰেণ্টৰ অসুবিধা হৈ আছে, গতিকে আমি এটা জেনেৰেটৰ লৈ লৈছোঁ। তাত তেওঁলোকে আমি থকা সময়খিনিত তেওঁলোকৰ মোবাইলসমূহ চাৰ্জ কৰি ল'ব পাৰিব। আৰু এয়া দেখিছেনে, এয়া শিৱসাগৰ টাউনৰ দৃশ্য। এতিয়াও ঠায়ে ঠায়ে প্ৰায় একাঠু একাঠু পানী। আৰু যিমানে আগুৱাই গৈ আছোঁ দৃশ্যবিলাক দেখি মনটো কেনেকুৱা যে লাগিছে আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। দেখিছেনে আপোনালোকে, মানুহবিলাকে ৰাস্তাৰ কাষত ঘৰ দুৱাৰ এৰি থাকিবলগীয়া হৈছে। মুঠতে পশু পক্ষী আৰু মানুহ একেলগে সহবাস কৰিছে। তেওঁলোকৰ থকাৰ কাৰণে এটুকুৰা ঠাইৰ অভাৱ হৈছে। আমি আহি পোৱাৰ লগে লগে আমি লৈ যোৱা জেনেৰেটৰটো তেওঁলোকলৈ বুলি আগবঢ়াই দিলোঁ। তেওঁলোকে যোনে যেনেদৰে পাৰে মোবাইলসমূহ চাৰ্জ কৰি ল'বলৈ সুবিধা কৰি দিয়া হ'ল। তেওঁলোকৰ গাঁৱৰ ভিতৰৰ কিছুমান ঘৰ এতিয়াও বহু পৰিমাণে পানীত ডুব গৈ আছে বুলি তেওঁলোকে জনালে। গতিকে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি ৰাস্তাত তেওঁলোকে থাকিবলগীয়া হৈছে। গতিকে ৰাস্তাটোত যিমানখিনিলৈকে পাৰি আমি গাড়ীখন লৈ গ'লোঁ, কিন্তু তাৰ পৰা যিখিনি নাযায় সেইখিনি আমি নাৱেৰে গৈ মেলি হ'লেও বস্তুখিনি দিম বুলি ঠিৰাং কৰিলোঁ। যিহেতু আমি তাৰে দুজনমান দাদাৰ লগত আগতীয়াকৈ যোগাযোগ কৰি লৈছিলোঁ, গতিকে তেওঁলোকে দুখনকৈ নাও আমাৰ বাবে আগতীয়াকৈ যোগাৰ কৰি ৰাখিছিলে। ইয়াৰ পৰা গাড়ী যিহেতু আগলৈ নাযাব, গতিকে আমি এই বস্তুসমূহ আনলোড কৰি ল'লোঁ। মেইন জেগাখিনি হাতীঘুলি বুলি কয়, কিন্তু তাৰে আমি দুখন গাঁৱলৈ বুলি গৈছিলোঁ, পটুৱাচলা আৰু পদুমণি। তাৰে এখন গাঁৱত মানুহবিলাক এতিয়াও কিছুমানে ওলাই আহিবই পৰা নাই। এইফালে নাৱেদি গৈ আছে বস্তুবিলাক, আমি এইফালে শ্বৰ্টকাট মাৰি দিছোঁ। আমি ৰাস্তাৰ পৰা সোমাই যেতিয়া ভিতৰলৈ গৈ আছিলোঁ, যিমানেই ভিতৰলৈ সোমাই গৈ আছোঁ সিমানেই পানীৰ গভীৰতা আৰু বেছি পাই গৈ আছিল। আৰু কি ক'ম, পৰিৱেশটো চাৰিওফালে দুৰ্গন্ধময়। তাতে গোটেই মানুহৰ ঘৰবিলাক বুৰ গৈ আছে, স্কুল গোটেই বুৰ গৈ আছে, এটা অভাৱনীয় পৰিস্থিতি। তাৰ মাজতে আমি যিমানখিনি পাৰোঁ, যিমান দূৰলৈকে পাৰোঁ আমি নিজে গৈ মেলি তেওঁলোকক সামগ্ৰীখিনি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু কথাটো হ'ল কি, এনেধৰণৰ দুৰ্যোগৰ মাজত মানুহখিনিক গৈ এষাৰ যদি আমি মাত লগাব পাৰোঁ, তেন্তে নিশ্চয় তেওঁলোকে অকণমান হ'লেও সাহস পাব। আমাৰ ছাৰ পেন ওপৰলৈ উঠাইহে আছে, পানী তিতি গৈ আছে। এইটো চাওক সাগৰৰ দৃশ্য। আমি এতিয়া পকা ৰাস্তাত আছোঁ দেই, ভুল নুবুজিব, পথাৰ মাজত নহয়, পথাৰ এইখিনি। কাৰো জীৱনত যাতে এনেকুৱা দিন নাহক, কি ক'ম। এতিয়া বাৰু তেওঁলোকে নিজৰ ঘৰখন ডুব যোৱাৰ পাছত ঘৰখন এৰি ৰাস্তাত একেলগে সকলোৱে বাস কৰিছে। এতিয়া তেওঁলোকে ইমান বেছি সেই বস্তুটো অনুভৱ কৰা নাই, কিন্তু যেতিয়া পানীবিলাক শুকাব, তেতিয়া তেওঁলোকৰ নিজৰ ঘৰখনলৈ যেতিয়া উভতি যাব, সেই পানীত যোৱা ঘৰৰ পৰিৱেশটো দেখি তেওঁলোকৰ কি অনুভৱ হ'ব ভাবিলে আচৰিত লাগে। আমি আচলতে ছ'চিয়েল মিডিয়াত যি দেখি থাকোঁ তাতকৈ বহুত পৰিস্থিতি ভয়াৱহ। আৰু আমাৰ এই নাৱৰীয়া দাদা কেইজন আৰু সৰু ভাইটি এটা আৰু কেইজনমান দাদা যথেষ্ট সহায় কৰিলে। যিহেতু সময় যথেষ্ট হৈ গৈছিল, গতিকে সামগ্ৰীখিনিও আমি বিলাই মেলি শেষ কৰিব লাগিব। সেই গতিকেলৈ আমি আটাইখিনিয়ে ভাগ হৈ গ'লোঁ। আৰু যে আপোনালোকে দূৰৈত দেখিছে, সেই দূৰৈত থকা ঘৰবিলাকৰ মানুহবিলাক ওলাইও আহিব পৰা নাই। তেওঁলোকে 3-4 ঘৰ মিলি একে ঘৰতে আছে। গতিকে তেওঁলোকক নাৱেৰে গৈ মেলি হ'লেও সেইখিনি বস্তু আমি দিবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকৰ স্থানীয় লোকসকলে জনোৱা মতে তাত কিছুমান এনেকুৱা মানুহৰ ঘৰ আছে য'ত এতিয়ালৈকে গৈ মেলি কোনো সাহায্য দিবগৈ পৰা নাই। গতিকে আমাৰ টীমটোৱে যে সেই মানুহখিনিক কিবা এটা সহায়ৰ হাত আগবঢ়াবগৈ পাৰিলোঁ নিজে গৈ মেলি, সঁচাকৈ আমি নিজকে ধন্য মানিছোঁ। গতিকে আপোনালোককো এটা বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল মানুহে এতিয়ালৈকে বান সাহায্য ভালদৰে পোৱা নাই, য'ত অসুবিধা হৈ আছে বান সাহায্যখিনি পোৱাত, গতিকে আপোনালোকে নাৱৰ ব্যৱস্থা কৰি মেলি হ'লেও সেই মানুহখিনিও যাতে অকণমান কিবা এটা খোৱা বস্তু বা পানী বটল হ'লেও প্ৰয়োজনীয় সামগ্ৰীখিনি পায়, তাৰ বাবে আপোনালোকে চেষ্টা কৰিব। বহুত ধন্যবাদ। এইকণ যে সাহায্য নাই, এতিয়া বহুত আমাৰ এই মানুহখিনিৰ কাৰণে বহুত ডাঙৰ। সেইটো চাইডলৈ পোৱা নাছিলে ন? সেইটো চাইডলৈ পোৱা নাছিলে। প্ৰথম আপোনালোক গৈছে তালৈ, প্ৰথম সেই মানুহকেইটালৈ আপোনালোক গৈছে। এই হিমাংশু দাক আমি সেইটো কথাই পাতিলোঁ, তাতে নোপোৱাখিনিয়ে যাতে পাওক, এইটো নোপোৱাখিনিও অলপমান পাওক। পোৱাটো বেছি দৰকাৰ তাকে ঠিক আছে, ভালকৈ আপোনালোকে থাকক, ভালকৈ সোনকালে এইটো পৰিস্থিতিটো হাম কাটক আৰু, হয় নহয়? আমি তাকে প্ৰাৰ্থনা কৰিছোঁ। এইফালে হিমাংশু দা আমাক যথেষ্ট সহায় কৰিলে। তেওঁৰ লগতে যোগাযোগ কৰি আমি ভিতৰুৱা গাঁওখনত যাতে কিবা এটা নিজে গৈ দিব পাৰোঁ। দাদা কিবা এটা কৈ দিয়ক। মই প্ৰথমতে আমাৰ বৰহাট নামৰূপৰ ওচৰ বুলিয়ে ক'ব পাৰি। প্ৰায় আমাৰ ইয়াৰ পৰা 4 ঘণ্টামানৰ ৰাস্তা। বৰহাটৰ পৰা আহিছে বেচেৰাকেইটাই, ৰাতিপুৱাই আহিলে, গোটেই দিনটো যিমান কষ্ট কৰিলে আমাৰ ইয়াত, আমাৰ ৰাইজৰ কাৰণে দিলে, ইমান কষ্ট কৰিলে। একঁকাল পানীত তেওঁলোকে তিতি মানুহৰ ঘৰে ঘৰে গৈ সাহায্য বিতৰণ কৰিলে।
আৰু আমাৰ ৰাইজ এই অঞ্চলৰ ৰাইজে তেওঁলোকৰ ওচৰত অতি কৃতজ্ঞ। বহুত ধন্যবাদ জনাইছোঁ ৰাইজৰ হৈ ময়ে ধন্যবাদ জনাইছোঁ। আমি যি পাৰিছোঁ হেৰি কৰিছোঁ। তেওঁলোক যোগাযোগ কৰি ইমান দূৰৰ পৰা আহি যে এই গোটেই সমগ্ৰ শিৱসাগৰ জিলাখন পাৰ হৈ আহি পিনি এইটো পাৰে দিছেহি বুলি ক'ব লাগিব। আৰু বহুত মানুহৰ প্ৰয়োজন হৈ আছিলে, যিখিনি মানুহে পোৱাই নাছিলে, বস্তু ৰিলিফ পোৱাই নাছিলে, তেওঁলোকক দিবলৈ তেওঁলোকে সুবিধাকণ পালে। তাৰ কাৰণে তেওঁলোকেও নিশ্চয় অকণমান ভাল পাইছে। আমিও আশা কৰিছোঁ সোনকালে এই পৰিস্থিতিটো সাম কাটক, তাকে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। বৰহাটবাসীৰ ৰাইজকো ধন্যবাদ জনাইছোঁ আৰু তেওঁলোক তেওঁৰ গোটেই টিমটোক মোৰ ফালৰ পৰা। আৰু আপোনাকো ধন্যবাদ জনাইছোঁ, যথেষ্ট লাগি মেলি আমাক সহায় কৰি দিলে। আপুনি নথকা হ'লে হয়তো আমাৰ অলপ কষ্ট হ'লহেঁতেন মানে দেই, আমি জেগাটো নাপাওঁ। গতিকে আপোনাকো বহুত বহুত ধন্যবাদ দিছোঁ দেই। গতিকে বানাক্ৰান্ত ৰাইজৰ বাবে পুনৰবাৰ ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। একদম পিন্ধিব পাব, আমি নিজে পিন্ধা কাপোৰ, আমি বেয়া কাপোৰ নাই অনা দেই। একদম ধুই মেলি গডৰেজত ভৰাই থৈ দিয়া কাপোৰ এইবোৰ। আপোনালোকে নিজে দুখ পাব দেই, আপোনালোকে দুখ পাব দিব